স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হোমমেকাৰ বৰ্ণালয় আৰু মই হলো আপোনালোকৰ হোষ্ট আৰু ডোষ্ট বৰ্ণা বৰা আজি আপোনালোকলৈ লৈ আহিছো আমাৰ পেট পূজা অৰ্থাৎ ৰেচিপি সিৰিজৰ আন এটি ভিডিঅ' আজি আমাৰ ৰেচিপি সিৰিজৰ ভিডিঅ'টোত থাকিব এটা চিকেন সসেজৰ ৰেচিপি যাৰ মই নাম দিছো চিকেন সসেজ ফ্ৰাই উইথ ক্যাপসিকাম গটিকে চাও আহকচোন আমাৰ চিকেন সসেজৰ ৰেচিপিটো Hi friends, এতিয়া মই কিচেনত আহিলো আৰু আজি বনাবলৈ লোৱা চিকেন সসেজখিনি আপোনালোকক দেখাই লওঁ নহয় জানো গটিকে চাও আহকচোন চিকেন সসেজখিনি এই আছাও এইটো চিকেন সসেজৰ পেকেটটো এনেকুৱা ধৰণৰ হয় আপোনালোকে এই পেকেটটো গ্ৰসাৰী শ্বপতে পাই যাব এতিয়া আমি চিকেন সসেজখিনি পেকেটটোৰ পৰা উলিয়াই লওঁ আপোনালোকে দেখিছেই চাগে মোৰ পেকেটটো কাটা হৈ আছে আসলতে এইটো আগতে অনা আছিলে সেইহে খোলা হৈ আছে পেকেটটো আৰু মই এখিনি ফ্ৰিজত ৰাখি থৈছিলো মই এতিয়া এটা সসপেন লৈছো আৰু ইয়াৰ লগত পানী লম লৈ পেলাই চিকেন সসেজখিনি হাফ বইল কৰিম মনত ৰাখিব আমি হাফ বইলহে কৰিম কিন্তু বন্ধুসকল চিকেন সসেজখিনি বইল হয় মানে আপোনালোকক এটা বস্তু দেখাই লওঁ এই আছাও এইখন প্লেটত মই দুটা মিডিয়াম জোখত পিয়াজ কাটি লৈছো এটা ক্যাপসিকাম আৰু কেইটামান কাজু লৈছো এইখিনি মই চিকেন সসেজখিনিৰ লগত ফ্ৰাই কৰিম কাজুটো কিন্তু অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে লগতে মই ইয়াত আদা নহৰুৰ অকমান পেষ্ট বনাই লৈছো আৰু সসেজখিনিত দিম ভিনেগাৰ অকমান সয়া সস আৰু অকমান টমেটো সস বন্ধুসকল আজি আপোনালোকক মই মছলাখিনি দেখাই দিয়া নাই যেহেতু আজি মই বনাই থাকোঁতে আপোনালোকক নিমখ আৰু মছলাখিনি দেখাম বুলি ভাবিছো আৰু মই আজি হালধি নিদিওঁ কিন্তু যেহেতু সয়া সস ব্যৱহাৰ কৰি সেইহে হালধি নিদিওঁ আমাৰ সসেজখিনি বইল হৈছে এতিয়া মই এইখিনি এনেদৰে প্লেটখনত নমাই দিম এতিয়া মই বইল কৰি থোৱা সসেজখিনি সৰু সৰু টুকুৰা কৰি এনেদৰে কাটি ল'ম আপোনালোকে কিন্তু দীঘলকৈও ৰাখিব পাৰে আসলতে যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কাটি ল'লেই হয় আৰু বাকীকেইটাও এনেদৰেই সৰু সৰুকৈ কাটি ল'ম এই আছাও চিকেন সসেজখিনি কটা হৈ গ'ল মই এনেদৰে কাটি ল'লো এতিয়া কিন্তু বনাব পৰা হৈছে গতিকে চাও আহকচোন কেনেদৰে বনাওঁ এতিয়া এই টাৱাখন গৰম হৈছে গতিকে অকণমান তেল দি ল'ম তেল মানে মিঠাতেলো দিব পাৰে আপোনালোকে ৰিফাইন তেলো দিব পাৰে মই কিন্তু আজি মিঠাতেল দিম তেলখিনি দিয়াৰ পাছত টাৱাখনত যাতে গোটেই তেলবোৰ এনেদৰে লাগি যায় সেয়েহে মই টাৱাখন অকণমান লৰাই দিম এতিয়া তেলখিনি গৰম হৈছে আৰু টাৱাখনো ধুনীয়াকৈ গৰম হৈ গৈছে জুইটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ এতিয়া সসেজখিনি ইয়াত এনেদৰে দি দিম এয়া সসেজখিনিৰ এটা ধুনীয়া কালাৰো আহিছে সসেজখিনি ফ্ৰাই কৰা হৈছেহি গতিকে জুইটো অলপ কমাই ল'ম আৰু এতিয়া এইখিনি এনেদৰে আমি প্লেট এখনত নমাই দিম এতিয়া আমি আৰু অকণমান তেল দি ক্যাপসিকামখিনি ফ্ৰাই কৰি লওঁ আহকচোন জুইটো অলপ বঢ়াই লৈছো চাব ক্যাপসিকামখিনি কিন্তু আমি বেছি টাইমৰ কাৰণে ফ্ৰাই নকৰোঁ এয়া ক্যাপসিকামখিনি হৈছেহি আৰু এনেদৰে অকণমান যাতে স্মকি ফিলটো আহে তেনেকুৱাকৈ ভাজিব লাগে এতিয়া আমি কাঁহী এখনত এইখিনি নমাই দিম
ক্যাপসিকামখিনি ফ্ৰাই কৰা যেহেতু হৈ গ'ল, আমি এতিয়া তাত ৰৈ যোৱা তেলখিনিৰে পিঁয়াজ, কাজু, আদা, নহৰু আৰু সচেজখিনি একেলগে ফ্ৰাই কৰিম। চাওক পিঁয়াজখিনি আৰু কাজুখিনি ব্ৰাউন কালাৰটো হৈছে, গতিকে আমি ইয়াত এতিয়া পিচি থোৱা আদা নহৰুখিনি এনেদৰে দি দিম আৰু অকণমান সময়ৰ কাৰণে এনেদৰে গোটেইখিনি মিক্স কৰি লৰাই দিম। এতিয়া আমি ফ্ৰাই কৰি থোৱা সচেজখিনি এনেদৰে দি দিম। এতিয়া আমি ইয়াত অকণমান নিমখ দি দিম আৰু অকণমান চিকেন মছলা দিম আৰু অকণমান গৰম মছলা দিম। মছলাখিনি দি হোৱাত আমি জুইটো অলপমান কমাই দিম আৰু ভালদৰে লৰাই দিম। যিহেতুকে এতিয়া গোটেইখিনি ফ্ৰাই কৰা ধুনীয়াকৈ হৈ গৈছে, সেয়েহে আমি কেপচিকামখিনি দি দিবই পাৰোঁ। আৰু ইয়াত এতিয়া আমি অকণমান ভিনেগাৰ দিম বুলি যে কৈছিলোঁ, এই ভিনেগাৰখিনি এতিয়া আমি দিম। ভিনেগাৰ দি উঠি এতিয়া আমি ইয়াত অকণমান চয়া চচ দিম। এতিয়া আমি এই গোটেইখিনি এবাৰ ভালদৰে লৰাই দিম। বন্ধুসকল, মই চয়া চচ আৰু ভিনেগাৰ দি হোৱা টাৱাখনতে 2-3 মিনিটমানৰ কাৰণে তেনেদৰে ৰাখি থৈছোঁ। গতিকে যিহেতু অকণমান টাইম পাইছোঁৱেই, সেয়েহে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে জানেই কথাটো ক'ব মোৰ লাজেই লাগিছে, তথাপিও কওঁ বাৰু ন। এয়া তেতেলী, দেখিছেনে? মই এইখিনি এতিয়া কি কৰিম চাবচোন। আচলতে এইকেইদিন বহুত গৰম পৰিছে নহয় জানো, সেয়েহে গৰমৰ পৰা আহি পেলাই আমাৰ চৰবত এগিলাচ খাবলৈ মন যায় নহয়নে? আমি নেমু চৰবতো খাব পাৰোঁ বা কিনা চৰবতো খাব পাৰোঁ, কিন্তু এইটো এটা আমি এনেদৰে চৰবত বনাই খাব পাৰোঁ। তেতেলীখিনি মই এনেদৰে অকণমান তেতেলী লৈ ল'লোঁ আৰু ইয়াত অকণমান পানী দি দিম। এতিয়া এইখিনি যদি আমি 5-6 ঘণ্টাৰ কাৰণে গ্লাছটোতে এনেদৰে ৰাখোঁ, তেতেলীখিনি পানীখিনিৰ লগত মিক্স হৈ যাব আৰু টেঙা টেঙা এটা ফ্লেভাৰ আহিব। আৰু টেঙা অহাৰ লগে লগে আমি চৰবত হিচাপে নিমখ অকণমান ছটিয়াই খাব পাৰোঁ। এয়া চচেজখিনি কেপচিকামখিনি ধুনীয়াকৈ মিলি গ'ল, গতিকে আমি টমেটো চচটো দিব পৰা হৈছোঁৱেই। টমেটো চচটো এনেদৰে দি দিম। আপোনালোকৰ কিন্তু জোখমতে ল'ব দেই। আজি মই জোখটো বাৰু চামুচ লৈ পেলাই দেখাই দিয়া নাই। এতিয়া চচখিনি দি উঠি মই অকণমান লৰাই দিম। চচখিনি মিলি গ'লে হৈয়ে যাব আৰু নমাব পৰা হৈয়ে যাম। এতিয়া চচেজখিনি আমি এখন প্লেটত নমাই দিম। এয়া আমাৰ চিকেন সচেজ ফ্ৰাই উইথ কেপচিকাম ৰেডি হৈ গ'ল। চাওকচোন, প্লেটখনত মই এনেদৰে সজাই দিছোঁ। এই ধনিয়াখিনি মই ছাইডতে ৰাখিছোঁ। খাওঁতে ধনিয়াখিনি চিঙি চিঙি ওপৰত দি দিম বাৰু। আপোনালোকে কিন্তু বনাই খাই চাবচোন, বিৰাট ভাল পাব। এতিয়া আমি খাওঁগৈ আৰু। হাই ফ্ৰেণ্ডছ, আমি এইমাত্ৰ কেপচিকাম দিয়া চিকেন সচেজ ফ্ৰাইখিনি খাই উঠিলোঁ। খাই বিৰাট ভাল লাগিলে, মজা লাগিলে। মই ভাবোঁ আপোনালোকেও খাই বিৰাট ভাল পাব। বন্ধুসকল, আজি আপোনালোকে আমাৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। যদি আপুনি আমাৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটোৰ নাম হ'ল হোমমেকাৰ বৰ্ণালয় আৰু মই হ'লোঁ আপোনালোকৰ হোষ্ট আৰু ড'ষ্ট বৰ্ণা বৰা। আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।